हेलो एवरीवन की खबर आपनालोकर निश्चय सकलो भाले कुशले आछे आमारो भालेई आरो আজি আমি জ্ঞান বিকাশ মইনা পৰিজেতৰ ফালৰ পৰা অকনমান ফুৰিবলৈ যাবলৈ ওলাইছো ৰাতিপুৱা এয়া আমি আহি সকলো এটা জেগাতে একেলগ হৈছোহি আৰু বহুত আহিবলৈ বাকি আছে এতিয়াও আৰু বাছখনো আহি পোৱাহি নাই আৰু ভিডিওটো মই ষ্টাৰ্ট কৰি দিছো আৰু এয়া দেখিছে নহয় বাছত আমি উঠিলো উঠি এতিয়া গৈ আছো আৰু ৰাস্তাত মানুহ উঠাই আৰু গৈ থাকিম আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকে চাই ভাল পাব সকলোৱে হাঁহি ধেমালি ফুৰ্তি কৰি নাচি বাগি আমি আহি গন্তব্যস্থান পাই গলোহি আৰু এয়া আমি এতিয়া সকলোৱে একেলগে ব্ৰেকফাষ্ট কৰিছো তাৰ পাছত আমি ধুনীয়াকৈ ঠাইসমূহ চাম আৰু আপোনালোককো ধুনীয়াকৈ দেখুৱাম ভিডিঅ' জৰিয়তে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু এতিয়া আমি এয়া দেখিছে নহয় ধুনীয়াকৈ খাই লৈছো তাৰ পাছত আৰু ফুৰিবলৈ যাম আমি আজি আহিছো চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পলৈ আৰু এই প্ৰকল্পৰ ভিতৰলৈ খোৱা বস্তু লৈ যাব নোৱাৰে লগত লৈ আনা সেই কাৰণে আমি এই গেটখনৰ বাহিৰতে মুকলি ঠাই আছে তাতে আমি বহি খাই ললো সকলোৱে ধুনীয়াকৈ ব্ৰেকফাষ্ট আৰু এতিয়া এয়া গেটৰ ভিতৰলৈ সোমাই গৈছো তাৰ ভিতৰতে খোৱাৰ ব্যৱস্থা আছে খাব পাৰে কিনি কিন্তু লগত লৈ যোৱা খোৱা বস্তু মানে খাবলগীয়া হলে বাহিৰতে খাব লাগিব গেটৰ আৰু এয়া আমি খাই বৈ এতিয়া ভিতৰলৈ সোমাই গৈছো চাচনি মইনা পৰিজেতৰ ফালৰ পৰা আমি ল'ৰা ছোৱালী বনভোজ খাবলৈ মেবিলখন দেখাবলৈ আনিছো মনকলো হ'ব ইমান ধুনীয়াকৈ কৈছিলে মই থাকি গৈছো ভিতৰলৈ সোমাই অহাৰ পাছত ইয়াৰ পৰিৱেশটো দেখি আপোনাক মানে কাকো প্ৰকাশ কৰিব নোৱাৰি কিমান ধুনীয়া লাগিছে নিজ চকুৰে দেখিলেহে আচলতে এই অনুভৱটো কৰিব পৰা যায় কিমান ধুনীয়া এখন ঠাই আমাৰ একেবাৰে দুলীয়াজানৰ ওচৰতে আছে বেছি দূৰ নহয় কিন্তু আমি আজিলৈকে অহা নাছিলোঁ আৰু আমাৰ লগত অহা প্ৰায়ভাগ মানুহে অহা নাছিলে ইয়াত আৰু ফুল গছবিলাকো ইমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে ভাল লাগিছে গছেই চাব নে ফুল গছেই চাব নে তলৰ ঘাঁহনিৰ দৰাই চাব সঁচাই বহুত বেছি ধুনীয়াকৈ ৰাখিছে আচলতে বহুত যত্ন কৰিছে কষ্টৰ ফল এয়া বহুত কষ্ট কৰে ইয়াত থকা মানুহখিনিয়ে সেইকাৰণে আচলতে ইমান এটা ধুনীয়া পৰিৱেশ গঢ়ি তুলিব পাৰিছে আৰু ইয়াৰ ভিতৰলৈ যে খোৱা বস্তু আনিবলৈ নিদিয়ে ইয়াৰ ভিতৰত পেকেটিং বস্তু একো এলাও নাই আচলতে সেইকাৰণে কাৰণ সেইবিলাক বস্তু আনিবলৈ দিলে এই ঠাইখনে ইমান ধুনীয়া হৈ নাথাকিলে হ'লে চাৰিওফালে লেতেৰা হৈ থাকিলে হ'লে এইখিনি মানে তেওঁলোকে ডিচিপ্লিন বজাই ৰাখিছে কাৰণেহে ঠাইডোখৰ বহুত বেছি ধুনীয়া হৈ আছে বাহিৰৰ পৰাও বহুত মানুহ আহে ইয়ালৈ ফুৰিবলৈ